বুকুখন ধুপধুপাই আছে। এইটো এটা এক্সাম হে, এইটো জীৱন নহয়। প্ৰথম পাৰ্টি পেকেট মিলাই আছে, সম্প্ৰদায় পেকেট মিলাই আছে। আজি মানুহৰ ঘৰত ওলাব বুনিয়া, ভুজিয়া, ৰসগোল্লা। স্প্ৰাইটটা খুলি লৈছো, 3 গিলাচ লৈছো। এইটো প্লেচ हम तोड़ गए जब तुम झुके, तब से तुम नजर में आ रुके। হে গাইজ, ৱেলকাম বেক টু দ্য নিউ ব্লগ। আজি ব্লগটো মানে এনেকুৱা এটা ব্লগ। আজি দিছে মেট্ৰিকৰ ৰিজাল্ট। চ' যাম আজি মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'মগৈ, সকলোৱে ঘৰে ঘৰে যাম। আপোনালোকো ব'লক। আজিৰ দিনটো সঁচাকৈ এটা মানে বহুত ভাল দিন। আমাৰ যেতিয়া ৰিজাল্ট দিছিলে, আমি ৰিজাল্ট দিয়া আগলৈকে মানে কপি থাকোঁ এনেকৈ। আজিকালি ইমান ভয় নকৰে, ষ্টুডেণ্টবোৰে ভয় নকৰে মানে পঢ়ে ভালকৈ। আমি পঢ়া নাছিলোঁ, সেইটো কাৰণে কপি থাকোঁ, ভয় লাগে। খবৰটো ল'বই লাগিব। फर्स्ट बनता है, फर्स्ट नहीं खाने का बनता है। তো পটাপট ওলাই লওঁ, গোটেই দিনটোৰ কথা আছে, দিনটোলৈ ওলাই যাওঁ। আজি মানুহৰ ঘৰত ওলাব বুনিয়া, ভুজিয়া, ৰসগোল্লা, লালমোহন, জেলেপি, সকলো ধৰণৰ মিঠাই ওলাব। আমি আজি মিঠাইহে খাব লাগে, ওলাই গ'লেই হ'ল। মই এতিয়ালৈকে ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই, ভাতো খোৱা নাই, চাহো খোৱা নাই, একো খোৱা নাই। মই ভাবিছোঁ কি ৰিজাল্ট দিব বুলি গম পাই পেট খালী কৰি ৰাখিছোঁ। আজি মুঠতে বেলেগৰ ঘৰত খাম। কিমান খাম, কি খাম, ওলক গৈ থাকোঁ। তো প্ৰথম খবৰ ল'বলৈ আহিলোঁ, এই বৰ্তা ছোৱালীজনীৰ ওচৰতে এনেকৈ গুচি আহিলোঁ। চ' সেইজনী সেই ছোৱালীজনী ফাৰ্ষ্ট ডিভিজন পাইছে। শুভকামনা থাকিল আগলৈকো, যাতে এনেকৈ ভাল কৰি যোৱা। Thank you. Bye bye. সুন্দৰভাৱে এজনে পাছ কৰিছে, আমাক পাৰ্টি খুৱাব এতিয়া। 5জন কৰিলেও ভাল লাগিছে, 5জন কৰিলে ভাল লাগিছে, ভালকে পাছ কৰিছে। আৰু ই কোনো জোনাকী পোহৰত পঢ়া নাই, ই কোনো ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়া নাই, ই ঘৰতে পঢ়িছে, ভালকে পাছ কৰিছে। আমি নেক্সট যাম এতিয়া। নেক্সট ক'ত আছে গৈ আছো, নৱহঁতৰ ঘৰত। আমি খাই আছো, এঘৰকে সোমাই গৈ আছো। প্ৰথমতে আমি খবৰ লৈছো, ফাৰ্ষ্ট খবৰ লৈছো। তাৰপিছত আমি পাৰ্টি আয়োজনটো ৰাতিলৈ হ'ব আৰু দিনতো পাৰ্টি আয়োজন হ'ব। তো যাওঁ এতিয়া বেলেগ এটা খবৰ ল'বলৈ। ইয়াৰ বুকুখন ধুপধুপাই আছে, ভয় লাগিছে। তো আমি থাৰ্ড খবৰটো ল'বলৈ আহিছোঁ। আমি জাগত পাইছোঁহি, সেই মাকৰ অনুভৱটো সুধিম। কেনেকুৱা লাগিছে? মাকে হাঁহিত ক'ব নোৱাৰা হৈ আছে, মাকে হাঁহি ক'ব নোৱাৰা। জীয়েকে ভালকে পাছ কৰিছে, মাক ক'ব নোৱাৰা হৈ আছে। আজি মাকক গা মানে 7খন। তো আজি মাকে এতিয়া পাৰ্টি খোৱাতহে জোৰ দিব লাগে, আৰু যি খুৱাই আমি খামহি। তো ৰাতিলৈ মাতিছে, তো কি খুৱাই চাব লাগিব। পাছ কৰাৰ ওপৰত আমাৰ খানাটো ডিপেণ্ড কৰে। চ' ছাগলী দুটা কালিয়ে বুক কৰি থৈছে বুলি শুনিছোঁ। তো ৰিজাল্টৰ খবৰ লোৱা অলমষ্ট হৈ গৈছে। এতিয়া আহি গ'ল খানাৰ চিন্তা খাব লাগিব। প্ৰথম পাৰ্টি পেকেট মিলাই আছে, সম্প্ৰদায় পেকেট মিলাই আছে। কিন্তু ই পাৰ্টি খুৱাম বুলি কৈছে, ৰাতিলৈ পাৰ্টি হ'ব বোলা। তো ৰিজাল্ট খাই ফুৰোঁতে আমাৰ ছাবস্ক্ৰাইবাৰ এজনক লগ পালোঁ। কেনেকুৱা লাগিছে ৰিজাল্ট শুনি? ভাল লাগিছে। ওচৰৰ ভাইটিবোৰে পাছ কৰিছে, একদম ধুনীয়া লাগিছে। তেওঁলোকে শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। আগন্তুক দিনত আৰু আগবাঢ়ি যাওক। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আছে, তাৰপিছত ডিগ্ৰী কৰক, ভালকৈ আগবাঢ়ি যাওক, সেইটোৱে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। অল দ্য বেষ্ট। তো ৰিজাল্ট বুলি প্ৰথম পাৰ্টি স্প্ৰাইটটা খুলি লৈছোঁ, 3 গিলাচ কৰি লৈছোঁ। এইটো লেছ ইণ্ডাছ প্ৰথম পাৰ্টি আৰম্ভ কৰিছোঁ আৰু তাৰপিছত গৈ থাকিব এনেকৈ ক্ৰমান্বয়ে। স্প্ৰাইটৰ পৰা চাহত পাবগৈ, চাহৰ পৰা ভাতত পাবগৈ, তেনেকৈ আগবাঢ়ি গৈ থাকিব। এতিয়া খাই লওঁ। তো গাইজ, সকলোৱে খবৰ খাতি লৈ আহিলোঁ ঘৰ। তো আজি মোৰ ব্লগটো বনোৱাৰ এটাই উদ্দেশ্য যে কি ভাল লাগিছে, পাছ কৰিছে, ষ্টুডেণ্টবোৰে পাছ কৰিছে, ভাল লাগিছে। আৰু যিসকলৰ বেয়া হৈছে সেইসকলক এটা কথা ক'বলৈ গৈছোঁ যে এইটো এটা এক্সামহে, এইটো জীৱন নহয়। আৰু এখন পেপাৰহে, এখন পেপাৰে তোমালোকৰ জীৱনটো কেতিয়াও ডিচাইড কৰিব নোৱাৰে। চ' মন চন বেয়া নকৰিবা, আৰু ভাল ফলাফল দেখুৱাব পাৰিবা পিছত। তো চেষ্টা কৰি যোৱা, চেষ্টাৰ অসাধ্য একো নাই। যিসকলে ভালদৰে পাছ কৰিছে সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল। আগন্তুক দিনবোৰত যাতে ভাল ফলাফল দেখুৱাবলৈ সুযোগ পোৱা, ভাল ফলাফল দেখুৱাব পাৰা,
সেয়াই কামনা থাকিল আৰু বহুত আছে এক্সাম এইটো প্ৰথম আৰম্ভণিহে চ' তাৰপিছত দিব লাগিব হাই ছেকেণ্ডেৰী পিছত গ্ৰেজুৱেশ্যন কৰা ভাল এটা পদত নিয়োজিত হোৱা ব্লগটো বনাই এটাই উদ্দেশ্য যিসকলৰ ৰিজাল্ট বেয়া হৈছে মন বেয়া নকৰিবা আৰু বহুত ভাল ৰিজাল্ট হ'ব বুলি আশা কৰিলোঁ আগলৈকো চেষ্টা কৰি যোৱা ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ যদি ব্লগটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই